Hey guys, welcome back to another new video. So guys, বৰ্তমান চলি আছে ঠাণ্ডাৰ দিন আৰু এই ঠাণ্ডাৰ দিনত ঠাণ্ডা কমাবৰ বাবে বা ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি সকলোৱে জুই ফুৱাও। কিন্তু এতিয়া এনেকুৱা কিছুমান মানুহো আছে যি ধৰক বহু বেছি পৰিমাণে খোজ কাঢ়ি যাব নোৱাৰে, যেনে ধৰক বহু বেছি পৰিমাণে অসুস্থ এজন ব্যক্তি বা এজন বৃদ্ধ মানুহ যে ধৰক বৰ বেছি পৰিমাণে খোজ কাটল কাঢ়ি ফুৰিব নোৱাৰে। তো তেনেকুৱা মানুহৰতো ঠাণ্ডা লাগে আৰু তেওঁলোকৰ আমাতকৈ বেছিহে ঠাণ্ডা লাগে। তো তেনেকুৱা মানুহে জুই ফুৱাই জাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ঘৰৰ মানুহবিলাকে কি কৰে, সেই ব্যক্তিজনৰ বিচনাৰ কাষতে বা সেই ব্যক্তিজন থকা ৰুমটোতে কেৰাহীতে হওক বা ডাঙৰ তেনেকুৱা কিবা পাত্ৰতে হওক জুই এডাল ধৰি নি পেলাই মানুহজনৰ ওচৰ চপাই দিয়ে, যাতে মানুহজনে বিচনাৰ পৰাই বা চকীখনৰ পৰাই জুইডাল ফুৱাই ঠাণ্ডাৰ পৰা হাত সাৰি থাকিব পাৰে। তো এতিয়া কথাটো হ'ল, সেই মানুহজনে যেতিয়া ধৰক নিশাৰ আহাৰ গ্ৰহণ কৰে, আহাৰ গ্ৰহণ কৰি উঠিও সেই জুইডাল মানে লগাই থ'বৰ বাবে কয়, মানে ঘৰৰ মানুহক মাতি কয় যে ইয়াতে অলপ খৰি দি দে, খৰি দিলে সেই জুইডাল জ্বলি থাকিব আৰু ৰাতিটো গোটেই ৰুমটোৰ মানে উত্তাপটো মানে ভালে থাকিব, যাৰ ফলস্বৰূপে মানুহজনে মানে ৰাতিটো ধৰক শুই শান্তিত কটাব পাৰিব। তো এতিয়া কথা হ'ল, এই ৰুম এটাত যদি জুই এডাল ধৰি থকা হয়, তেতিয়াহ'লে সেই ৰুমটোত থকা মানুহজনক মৃত্যুমুখলৈও ঠেলি দিব পাৰে সেই জুইডালে। কি ধৰণে সেই জুইডালে মানুহজনক মৃত্যুমুখলৈ ঠেলিব পাৰে, আজিৰ ভিডিঅ'টোত আমি তাকে জনাৰ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, চাওক, আমি সকলোৱে জানো যে জুই জ্বলিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় আৰু এটা বন্ধ ৰুমত যেতিয়া এডাল জুই ধৰা হয়, তেতিয়া সেই জুইডালে ক্ৰমান্বয়ে সেই ৰুমটোৰ ভিতৰত থকা অক্সিজেনখিনি পুৰিবলৈ আৰম্ভ কৰে। মানে যিহেতু জুইডাল জ্বলোতে অক্সিজেন লাগিবই, সেইকাৰণে কৈছোঁ যে পুৰিবলৈ আৰম্ভ কৰে আৰু জুইৰ পৰা কাৰ্বন ডাই অক্সাইড গেছটো নিৰ্গত হয় আৰু কাৰ্বন ডাই অক্সাইডৰ লগতে কাৰ্বন মনো অক্সাইড নামৰ এবিধ গেছো সেই জুইৰ পৰা নিৰ্গত হয়। আৰু এই কাৰ্বন মনো অক্সাইড গেছক আমি মানে চাইলেণ্ট কিলাৰ বুলি ক'ব পাৰোঁ। কাৰ্বন মনো অক্সাইডে কি কৰে, মানুহজনৰ নাক বা মুখেৰে সোমাই পেলাই শৰীৰৰ আমাৰ তেজৰ লগত মিহলি হৈ থকা অক্সিজেনটোক ৰিপ্লেচ কৰি দিয়ে। মানে শৰীৰত আমাৰ তেজৰ লগত মিহলি হৈ থকা অক্সিজেনটোৰ ঠাই এই কাৰ্বন মনো অক্সাইডে লৈ লয়। আৰু যিহেতু ব্যক্তিজন টোপনিত থাকে, ক'ব নোৱাৰা অৱস্থাত থাকে, তো সেই মানুহজনৰ যেতিয়া গোটেই শৰীৰত কাৰ্বন মনো অক্সাইডেৰে ভৰি পৰে, তেতিয়া হাৰ্ট আৰু ব্ৰেইনটোৱে অক্সিজেনৰ ছাপ্লাই নোপোৱাৰ ফলস্বৰূপে লাহে লাহে মানুহজনক বেহুচ কৰি দিয়ে। আৰু যেতিয়া বহু সময়লৈ সেই মানুহজনে অক্সিজেনৰ অভাৱ অনুভৱ কৰে বা মস্তিষ্ক আৰু হাৰ্টটোৱে যেতিয়া বহু সময়লৈ অক্সিজেনৰ ছাপ্লাই নোপোৱা হৈ যায়, তেতিয়া দুয়োটাই কাম কৰা বন্ধ হৈ যায় আৰু ফলত মানুহজনে মানে মৃত্যুমুখত পৰে। তো সেইকাৰণে যদি আপোনালোকৰ ঘৰতো কোনো বয়োজ্যেষ্ঠ ব্যক্তি বা অসুখীয়া ব্যক্তি আছে যিয়ে নিজৰ ৰুমটোতে জুই এডাল গোটেই ৰাতি জ্বলাই ৰখাৰ কথা কয়, তেতিয়াহ'লে আপোনালোকে এই ধৰণৰ ভুল নকৰিব, কাৰণ আপোনালোকে তেনে কৰিলে সেই মানুহজনক হেৰুৱাৰ সম্ভাৱনাহে অধিক। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ', তেতিয়ালৈ টাটা, বাই বাই।